নমস্কাৰ ভাওনাপ্ৰেমী ৰাইজসকল আৰু মোৰ হিতাকাংক্ষী মোৰ পৰিয়ালবৰ্গলৈ সকলোকে মই আদৰণি জনাইছোঁ মোৰ এইটো আন এটি ব্লগলৈ। আজিৰ আমাৰ পৰিৱেশিত নাটকখন হৈছে নৃসিংহ মুৰাৰী। আমাৰ দলে পৰিৱেশন কৰিম। আমাৰ দলটিৰ নাম হৈছে সন্মিলিত শিল্পী সমাজ যোৰহাট। নৱগঠিত এটি দল। আপোনালোকে সকলোৱে মৰম কৰিব, সকলোৱে আগবঢ়াই যোৱাত আপোনালোকে সহায় সহযোগ কৰিব। আমাৰ ভাওনাখনত আজি পৰিৱেশন কৰিবলৈ লোৱা নৃসিংহময় নাট্যভাগীত অংশগ্ৰহণ কৰিব আমাৰ দুৰ্লভ দা কক্ষীপুৰ, তাৰপিছত হিৰণাক্ষ ৰাংগা আছে, ব্ৰকলেণ্ড বয় চেনেলৰ অনাৰ। তাৰপিছত দ্বিতীয় চৰিত্ৰটো মই কৰিম আৰু আমাৰ প্ৰীতমহঁত আছে, মহাকাল কৰিব। তাৰপিছত নাৰদ bitupon, তাৰপিছত দোহাৰ কৰিব ঋতুপনহঁত, ভৈৰৱহঁত, বাবু। তাৰপিছত এনেদৰে বহুতো নপুৰণি শিল্পী আছে। ঋতুপন আছে, জয় বিজয়, প্ৰাচুৰ্য আছে, বিষ্ণু। তাৰপিছত আমাৰ দীপাংকৰহঁত আছে। এনেকৈ সকলোবোৰ নপুৰণি অভিনেতা আছে আমাৰ দলটিত। আমি চেষ্টা কৰিছোঁ আমাৰ দলটি আগুৱাই যাবলৈ। আপোনালোকে আমাক মৰম কৰিব। কিবা যদি ভুল ভ্ৰান্তি হয় মই ব্লগটো বনাম, তাত যদি কিবা কিবি ভুল ভ্ৰান্তি হয়, মেকআপ, ৰূপসজ্জা, তাৰপিছত আকৌ আপোনাৰ সাজ সজ্জা, আপোনাৰ ভাওনা পৰিৱেশনত কিবা যদি ভুল ভ্ৰান্তি হয় মই এটা ক্লিপ দিবলৈও ভাওনাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আমাক ভুল আঙুলিয়াই দিব। আৰু যদি আপোনালোকে ভাল পায়, কিবা ভাল দেখে ভাওনাখন, তেতিয়াহ'লে আমাৰ টীমটোক আপোনালোকে যদি আপোনালোকৰ লগত বিচাৰে, আপোনালোকে যেতিয়া কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমাৰ দলৰ দ্বাৰা যদি আপোনালোকে ভাওনাখন পৰিৱেশন কৰাব বিচাৰে আপোনালোকৰ গাঁৱত, আপোনালোকৰ অঞ্চলত, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ আৰু আমাৰ গ্ৰুপৰ হোৱাটছআপ নাম্বাৰ আপোনালোকৰ মোৰ এতিয়া স্ক্ৰীণত প্লে' হৈ থাকিব আৰু মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাত গৈ পেলাই মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে দিয়ক, আজি ব্লগটো ষ্টাৰ্ট কৰোঁগৈ। নৃসিংহ মুৰাৰী নাটক আপোনালোকে চাই খুবেই ভাল পাব মই আশা কৰোঁ। আজি তাত ব্ৰকলেণ্ড বৈও ব্লগ বনাই থাকিব, bitupon ব্লগ বনাব, নাৰদ bitupon ব্লগ বনাব, আৰু তাতে ময়ো অকণমান সহযোগ কৰিম। ঠিক আছে দিয়ক ৰাইজসকল, এতিয়া যাওঁ ব'লক আমি ভাওনাস্থলীলৈ গৈ থাকোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক কি হয় কি নহয়। ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁগৈ। তো ৰাইজসকল আমি ভাওনা ঘৰ আহি পাই গ'লোঁ। সেই ভাওনা ঘৰ মানে আমি প্ৰথমতে মন্টুহঁতৰ ঘৰতে সোমালোঁ। মন্টুহঁতৰ ঘৰত সোমাই পেলাই মানে ইয়াৰে ব্যৱস্থাপনা, তাৰপিছত আমাৰ ইয়াৰ আজি ঠিকাদাৰ কণ্ট্ৰেক্টৰ নৃসিংহ মুৰাৰীৰ ভাৱৰীয়া মানে এয়া আজি গাব প্ৰথমতে বিশ্বকৰ্মা দাঢ়ি কাটিব অকণমানৰ পিছত আপোনালোকে দেখিবলৈ পাব এখন নতুন মুখ ভাওনা জগতত। নহয় 2 নম্বৰ বা হয়নে? তাৰপিছত এয়া আজি ঠিকাদাৰ আৰু ভাৱৰীয়া কিবা এষাৰ কৈ দিয়ক। কিবা এষাৰ কৈ দিয়ক। দেৰগাঁও চেনেলৰ মালিক। তাৰপিছত মেইন দেখাই আছো। তাৰপিছত সৰুটো আমাৰ ৰবি আজি গাব সি ব্ৰহ্মা আৰু ঘাটক। তাৰপিছত আমাৰ এয়া আজি আমাৰ ভাত মাৰিবলৈ ওলাইছে ইউটিউবাৰ অসম সন্তান শেখৰ বাবা হয়নে? শেখৰ বাবা গোট খাদা আজি গাব জয়, জলুকা গোলাম গোট খাদা বিভিন্ন নেকি, আৰু ইয়াত থাৰৰ মালিক মানে ইউটিউবে দিয়া অৰিহণা। এতিয়া এইবোলে চাট ঢালি আছে হয় নাই, আইফোন আনিব। তাৰপিছত ৰাইজসকলে এনেকৈ ভাৱৰীয়া আহি আছে আৰু এয়া আমাৰ আজি হিৰণাক্ষ। তাৰপিছত সকলোবোৰ আহি আছে। আমি এনেদৰে এতিয়া ভাওনা কৰিবলৈ আগবাঢ়িছোঁ। আশীৰ্বাদ কৰিব ব'লক আমি গৈ থাকোঁ এতিয়া নামঘৰলৈ। আজি ভাওনাৰ স্থলী আহি পাই আজি আমাৰ হাতী চলাব, হাতী আহিছে বাবু বাবু বা একো নাই, বাবু আহে কিন্তু এয়া নতুনকে আজি হাতীলে আহিছে। হাতীৰে বৰা ই বৰা নি বঢ়িয়া আজি চালি ধৰিব। তাৰপিছত বহি আছে ক'ত? এইটো কোন আকৌ
Vicky. Vicky oh Mali. তারপরে আমরা হাতিয়া দি মাকি মেন গাড়ু সর লয়ে আইছে তো আমার ভাওনা স্টার্ট মানে হল আর মেকআপ স্টার্ট হৈ গল আমাৰ ইয়া গুটখা ভাইক আহি পাই গল অসম সন্তান ট্ৰু এয়া অসম সন্তান তাৰপিছত পৃথিৱীৰ বিখ্যাত কোলা মানুহটো পাইছেহি হওয়া কেঁচা কেঁচা আজি কি কবা আজি অমাৱস্যা কৰিব বোলে সি আউসীৰ জোন তাৰপিছত আমাৰ সেই নুমাল পালেহি নহয় পাৰ্থ সূত্ৰ নিজকে মানে বগা আৰু ধুনীয়া কৰিবলৈ আপ্ৰাণ চেষ্টা তাৰপিছত এয়া আমাৰ আজি কয়াধু আৰু লক্ষী তাৰপিছত আমাৰ ইয়াৰ হাতী চলাব আজি হাতী নোলাও তাৰপিছত আমাৰ আজি লক্ষীৰ লগত ফেঁচাটো ওলাব ৰাংগা ফেঁচা ওলাব তাৰপিছত আমাৰ গোটখাদাই এয়া গোটখা আহিছে বোলে আজি টপেনক দেখুৱাই নাই নহয় ৰ'ব অসমৰ বিখ্যাত টপা আপোনালোকে ক'বা যদি ধ্ৰুৱতা দেখে তেতিয়াহ'লে আমাৰ টপাৰ নাম ল'লে প্ৰথমতে ইয়াৰ নাম ল'ব এয়া চাওক কিন্তু টুপিটো খুলিলেচোন ভাল পোৱা যদি টুপিটো খুলিলেচোন কালি ভাওনা এখন লৈছিলে সেইটো 3ডালমান গজিলে বোলে চুলি কোন পালে এইফালে চাওঁ তুমি গুচি গ'লে এইফালে চাওঁ আজি আমাৰ দুহাও পাৰ্টিত বহিব এয়া দুৰ্লভ দা দুহাও পাৰ্টিত বহিব দেই আজি আমাৰ কক্ষীপুৰ মানে একদম দুৰ্দান্ত কক্ষীপুৰ আজি এক নতুন অভিজ্ঞতা আজি দাদুৰ প্ৰথমখন ভাওনা কৰিব আহিছোঁ মোৰ নহয় অমলানৰ এই গুটি ডেগা হয় তাৰপিছত আমাৰ বিষ্ণুজন আহি পালেহি আজি এয়া আমাৰ থাকিবাছ কেতিয়াবা আহি পোৱাহি মানুহটো এতিয়ালৈকে আহি পাইছেহি জাষ্ট ইয়াক অলপ ফাঁকি মাৰিব লাগে ই বহুত মোৰ গাত কোনো দুখ নাই ড্ৰেছ ভাওনা দিনা ঠিক কৰি দেই ড্ৰেছ ভাওনা দিনা ঠিক কৰি ভাৱৰীয়া ঠিক কৰি দিব লগা হৈছে ড্ৰেছ ঠিক কৰা নাই ৰাইজসকলে ইয়াৰ কথা নুশুনিব মই চব আগতে কৈ দিছোঁ ৰাইজসকলে এইখন আমাৰ ভাওনা চাওক আপোনালোকে উপভোগ কৰক কেনেকুৱা হয় লাষ্টলৈকে চব গম পাই থাকিব দীপাংকৰ আজি আমাৰ মূৰাজনী কেনেকৈ থাকিব তই মূৰাত সোমালে ন সেইটো হাতীটোহে হাতী পিকু সোমালে পিকুৱে কেনেকুৱা কৰিব টিকাকেইটা পিকুৰ হাতীটোৰ হা মই এতিয়া নোৱাৰো দেখা আৰু তই মূৰাত সোমালে কেনেকুৱা লাগিব এয়া মূৰা তাৰপিছত আমাৰ সেই ই কিহঁত সোমাব পাৰ্থ সাপডালত সোমাবলৈ হ'লে সাপে গৈ পেলাই একদম নাগিন ডান্স কৰি থাকিব কিহঁত ওলাই অঁ কাউৰী মেকআপ নকৰিলেও হ'ব ক'ত ৰত্নাৱলী অঁ কাউৰীজনী মেকআপ নকৰা কাউৰী এয়া তাৰপিছত আমাৰ হাতীৰ টিকা একদম হাতীয়ে টিকা ভাঙিবহে বুলিছোঁ আৰু হয়নে আজি হাতী চাবলৈহে মানুহ আহিছে তাৰপিছত আমাৰ এয়া আজি সকলোবোৰ তো এয়া মেকআপ হৈ আছে আমাৰ গ্ৰুপৰ ভাওনা টিমৰ ভাওনা আমাৰ দলৰ ভাওনা এয়া দুভাৰ আজি আহি পাই গ'লি এয়া আমাৰ দীপাংকৰ বাবু ওৰফে মানে ইয়াৰ উগ্ৰপন্থীত আছিলে দীপাংকৰ বুলি ওৰফে মানে চালফা হৈ গ'ল আলফা আছিলে এতিয়া কি বাবু চাৰেণ্ডাৰ কৰিলে এয়া আমাৰ ভৈৰৱ আৰু আমাৰ সৌভাকাংক্ষী আহিছে আজি নমস্কাৰ দেই দাদুৱে আজি ঘাটক গাবলৈ মাতি আহিছে সেইটো এটা সম্পূৰ্ণ মিছা কথা এজন ঘাটকৰ মানে ঘাটক গাব পৰা সেইখন ধৃষ্টতা মোৰ হোৱাগে নাই দাদুৰ কাৰণে কালি মাতি মোৰ কাৰণেও নেগা এনেই মই এইবোৰ একো কাকো মাতি অনা বুলি নহয় অচুদা আহিছে মাত্ৰ আমাক শুভেচ্ছা দিবলৈ আৰু ভাওনা চাবলৈ এই অচুদা উৎসাহটোৱে আমাৰ কাৰণে যথেষ্ট তাৰপিছত আমাৰ এয়া বিয়া পঠোৱা মানুহ সংসাৰ আহিলে এটাৰ পৰা দুটা হ'ল এতিয়া আৰু পিছৰ পৰ্যায় চিন্তা কৰিব সময় হৈ গ'ল অচুদা কিবা কৈ দিয়ক চিন্তা কৰা সেইটো তাৰ ওপৰতহে হয় বাকী আমাৰ মেকআপ কৰি আছে সকলোবোৰে মানুহ চাওক মানুহ মানে বহুত মানুহ আছে যথেষ্ট মানুহ আছে মই দেখুৱাই আছো ৰ'ব আপোনালোকক
ৰাইজসকল মেকআপ কৰি আছোঁ ভাওনাৰ বাবে আজি নীতি গাবলৈ তাৰপিছত মানে চবেই কৰি হৈ গ'ল এয়া পাৰ্থত চবৰে হৈ গ'ল এয়া মই নীতিৰ কাৰণে কৰি আছোঁ আমাৰ ইয়াত কেঁচাই কৰা নাই অকল কেঁচা আৰু মই আছোঁগৈ ন বাকী চব হৈ গ'ল এয়া আমাৰ গুটখাদা হৈ গ'ল প্ৰাঞ্জলদা আহি গ'ল আজি আমাৰ গুটখা আহি গ'ল প্ৰাঞ্জলদা আহি গ'ল প্ৰাঞ্জলদা পোৱালি আহি গ'ল মানে দেখুৱাই নাই এইবোৰ সকলো ৰাংগা কৰি আছে মেকআপ হিৰ' দেখুৱাই মানে দুৰ্জয় মেকআপ এয়া তাৰপিছত আমাৰ এই ছোৱালীজনী ওলাই গ'ল একো লেডিজ হোৱা নাই যথেষ্ট মই মেকআপ কৰিছোঁ ৰাইজসকল কেনেকুৱা হৈছে কওকচোন আপোনালোকে বিৰাট ধুনীয়া হৈছে চাওকচোন আপোনালোকে মই আপোনালোকক দেখুৱাই আছোঁ ফটো দেখুৱাম যে আপোনালোকক কিমান ধুনীয়া হৈছে মই মেকআপ কৰিছোঁ ন মোৰ মেকআপত ডিমাণ্ড আছে নহয় জানো আপোনালোকে সদায় কৰি থাকে ৰাইজসকলে মেকআপ কৰিবলৈ ড্ৰেছ চেছ কৰিলে সকলো আপোনালোকক দেখুৱাই থাকিব আপোনালোকে চাই থাকক অকণ স্কিপ নকৰাকৈ হৈ গ'ল মেকআপ কৰিলোঁ হৈ গ'ল মেকআপ কৰি ৰেডি ড্ৰেছ চেছ কমপ্লিট কৰিলোঁ চব আজৰি ভাওনা হা কি কয় শিৱসাগৰ এনেলে তাৰপিছত ৰেডি হৈ গ'লোঁ সকলোবোৰ তাৰপিছত আমাৰ ইয়াত আজি ব্ৰকলেণ্ড বয় হিৰনাক্ষৰ কাৰণে আজৰি ড্ৰেছ চাওক গেটআপ চাওক তাৰ মজা হৈছে আজি লিপষ্টিকটো দেখুৱাই দে আনকমন লিপষ্টিক নীলা মাৰিছে একেবাৰে প্ৰপ'জেল কৰিবলৈ গুড নাইট এয়া ওলাবলৈ গৈছে তাৰ দেৰি হৈছে পিছত দেখাই আছোঁ আজৰি তাৰপিছত আমাৰ ইয়াত যোৱাগৈ নেকি মই যাব পাৰ্থ যায়গৈ হোটেল আছে যে ৰাতি হৈ গ'ল সি যায়গৈ সি সদায় পাল মাৰে এইটো মানে সূত্ৰবোৰ গোটেইবোৰে পাল মাৰে এইটো নিয়মে পৰিছে আমনিদায়ক হয় এনেদৰে মৰম আৰু আশীৰ্বাদ কৰি থাকিব আৰু আপোনালোকে ভাওনা আগবঢ়াই গৈ থাকোঁ চাই থাকক কোনো স্কিপ নকৰাকৈ আজি আমাৰ তপেন্দ্ৰজিৎ ইন্দ্ৰ নমস্কাৰ তাৰপিছত অভিনয় খুব ভাল ইয়ে মই কুকুৰ মেকুৰীৰ দৰে কাজিয়া লাগি থাকোঁ এইবোৰে মৰম মানে অভিনয় কিন্তু দুৰ্দান্ত মানে ইয়াৰ অভিনয় মোৰ খুবেই প্ৰিয় তাৰপিছত আমাৰ ইয়াত আজি ড্ৰেছ চেছ পিন্ধাই আছে মেলি আছে আৰু তাৰপিছত আমাৰ আজি চবতকৈ জনপ্ৰিয় হৈ পৰা দেৰগাঁও মই মানে আমাৰ ঠিকাদাৰ আজি ঠিকাদাৰ ড্ৰেছ চাওক মহৰি মানে মহৰি মানে ৰাইজসকল আশীৰ্বাদ কৰিব ল'ৰাটো একিলা ল'ৰাটোৱে মানে খুব হেঁপাহ কৰে ভাওনা বুলিলে পাগল আপোনালোকে দেখিছে মোৰ ভিডিঅ'ৰ জৰিয়তে ভাওনা বুলি ক'লেই বলিয়া আমাৰ মানে দলটো সি নিজে মানে তাৰ চিন্তা কৰিলে সি যে ভাওনাটো সদায় চায়ে আছোঁ আমিও মানে মানুহ কেইটামান গোটাই পেলাই ভাওনা দুখন এখন কৰোঁ সি সেইটো মানে দলটো পোৱা নাই বহুত দিন হেৰি হৈ আছিলে মানে এতিয়া তাৰ আপ্ৰাণ চেষ্টাত মানে আমি আকৌ দলটো পুনৰ মানে নতুনকৈ আকৌ গঢ় দিব বিচাৰিছোঁ আপোনালোকে মৰম কৰিব আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় প্ৰয়োজন হয় কেতিয়াবা ভাওনাৰ কাৰোবাৰ আগবঢ়াবলগীয়া থাকিলে তেতিয়াহ'লে আমাক খবৰ দিব ইয়াৰ হোৱাটছএপ নাম্বাৰ বা মোৰ কল নাম্বাৰ আপোনাৰ আমি ইয়াৰ স্ক্ৰীণত প্লে হৈ থাকিব আপোনালোকে এই নাম্বাৰকেইটা আমাক কণ্টেক্ট কৰিলে আপোনালোকে সকলো পাই যাব আৰু আমাৰ পোৱালিক মৰম কৰিব খালি তাৰপিছত আমাৰ আজি দুৰ্লভ দা কক্ষীপুৰ আপোনালোকে দেখুৱাই নাই আপোনালোকে দুৰ্লভ দা এই জাৰণ চেলাৰীৰ ওপৰত আজি একদম নিদা মাৰি দিছে আজি নতুন ধুমকেতু সৃষ্টি হৈছে আজি প্ৰথম অভিজ্ঞতা হ'ব মোৰ প্ৰথম অভিজ্ঞতা একো নহয় কক্ষীপুৰৰ বেষ্ট হ'ব আজি দাদু ভাওনা কৰিছোঁ মোৰ ভাওনা নহয় অমলানৰ ভাওনা দাদুৰ ভাওনা অমলানৰ আমাৰ সকলোৰে ভাওনা বন্ধু এজন আহিছে আমাৰ শুভাকাংক্ষী মৰমৰ আমাৰ দাদু মোৰ বেষ্ট ফ্ৰেণ্ড দেই আমাক উৎসাহ দিবলৈ আহিছে এনেদৰে আমাক আৰু উৎসাহ দি থাকিব আপোনালোকে যিসকলে এওঁলোক লগ পাই পেলাই আমাক উৎসাহ দিয়ে আপোনালোকে লগ নোপোৱা সকলেও আমাক এনেদৰে ফোন যোগে কমেণ্টৰ যোগে আপোনালোকে মৰম দিব আশীৰ্বাদ দিব সকলো আপোনালোকৰ পৰা শুভকামনা আমি বিচাৰোঁ ধন্যবাদ
কাল দেৱতা আজি মানে আমাৰ আজি ব্লগাৰ চাওক এয়া এইবোৰ ব্লগাৰ আজি মানে আজি ইউটিউবাৰ আছে বিতুপন বিতুপন দত্ত ব্লগছ তাৰপিছত এয়া ব্ৰকলেণ্ড বয় তাৰপিছত এয়া দেৰগাঁও বয় এইবোলে চব ব্লগাৰ আজি দেৰগাঁও বয় গুটি নমস্কাৰ এয়া আমাৰ আজি ভাওনাখনলৈ মানে আমাক একদম নিমন্ত্ৰণ কৰি অনা মানে 1.5 বছৰ আগতে আমাৰ মানে এয়া আমাৰ মন্টু মহোদয় তাৰপিছত এয়া বগা তই কি কৈছ আৰু কিবা কাবিনে আৰু কিবা কাবিনে ভাওনাখন আজি ঘাটক ওলাবি ঘাটক ওলাব তাৰপিছত এয়া আমাৰ আজি ৰবি এতিয়া ইয়াৰ পিছত এয়া ড্ৰেছ পিন্ধিলে বমাই কোলা ড্ৰেছ পিন্ধিলে এয়া ঘাটক গাবলৈ এইটো পোৱালি আমাৰ ড্ৰেছ পিন্ধাই আছে ঠিকাদাৰ মহৰি এয়া মানুহ বহুত যথেষ্টখিনি মানুহ হৈছে মানে এইবোৰ ভিৰ মানুহ হৈছে আজি ভাওনাখন কৰি হয়তো ভাল লাগিব এয়া নামঘৰত ভাগৱত হৈছিলে আমি আৰু ওলামগৈ এতিয়া ভাওনা এদায় হৈ গ'ল মানে ভাওনা এদায় হৈ মোৰ এদায় হৈ গ'ল তাৰপিছত ড্ৰেছ এয়া সলাই ল'লোঁ এতিয়া আঁহ কাপোৰ ধৰিমগৈ ড্ৰেছ সলাই মেলি এয়া আঁহ কাপোৰৰ এতিয়া মই এইবোৰ সৰু পৰ্লাত ভাও দিছিলোঁ ভাও গাব নোৱাৰোঁ বুলি ক'লে এতিয়া কিন্তু চব মিছা কথা এইবোৰ এই আমাৰ কেঁচা বডি দেখুৱাইছে ষ্টিল বডি তাৰপিছত দুৰ্লভদা এয়া এয়া এই চাট কি আহিছে আকৌ এইবাৰ ৰাইজ এয়া এই চাট কি আহিছে তো নকওঁ এতিয়া কিমান কষ্ট আজি দাদু কাৰণে চিঞৰি একো কষ্ট হোৱা নাই জাৰিছে বুলি কৈছোঁ জাৰিছে
ভাল লাগিলে কৰিলোঁ আৰু গাঁওখন ভাল হ'লহেঁতেন চেষ্টা কৰি আছোঁ মোৰ এদাই হ'ল ইয়াৰ এদাই হ'ল চব এদাই হ'ল এতিয়া এনজয় আৰু তাৰপিছত ভাওনা এদাই হ'লকৈ দেখাই আছোঁ তাৰপিছত আমাৰ আজি ছেটিং শ্বট এয়া আমাৰ দেৱতা কোৱাজন দেই তাৰপিছত এয়া আমাৰ আজি ছেটিং শ্বট মানে এয়া মৌৰাজনী এজনী বিকি সোমাই আছে মৌৰাজনী চাওক কিমান ধুনীয়া ন আপোনালোকৰ প্ৰয়োজন হ'লে মোৰ ইয়াতে কমেণ্ট কৰিব ছেটিংছৰ কাৰণে মই বাবুহঁতৰ লগত কণ্টেক্ট কৰাই দিম আপোনালোকক বাবুহঁতৰ নাম্বাৰ দি দিম এয়া মৌৰাই এতিয়া হেৰি চালি ধৰিবই তাৰপিছত এয়া এই ছেটিংছখিনিৰ মালিক মানে ছাৰ কিবা এষাৰ কিবা খাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছোঁ ইয়ালৈ সকলোৱে সহায় কৰিব এতিয়া আগবাঢ়ি যাব পাৰোঁ সহায় সহযোগ কৰিব ধন্যবাদ আছে ঠিক আছে দিয়ক ৰাইজক ওলাব হ'ল আমাৰ দুহা পাৰ্টি দেই ভৈৰৱ বাবু তো ৰাইজসকল ভাওনা কৰিলোঁ ভাওনা শেষ হ'ল এয়া দেখিছে কাউৰীয়ে কা কৰিলে মানে পোহৰ হৈ গ'ল একেবাৰে পোহৰ হৈ গ'ল সময় 5টা বাজিলে মানে কি হয় আজিকালি সোনকালে পোহৰটো হয় আৰু মানে ভাওনাখন দায়িত্বটো আমাৰ এই পালে দিছিলে যে লোৱা থাকিলে মানে কি হয় সকলোকে আজৰি কৰি সকলোৱে ভাত চাত খোৱালে ৰ'ব লাগে সকলোকে মানে আজৰি কৰি পেলাই ঘৰলৈ পঠিয়াই মেলিহে আমি শেষত আহিব লগা হয় সেইটো কাৰণে আৰু তেনেকেই কথা বতৰা পাতি যিখিনি কৰিবলগীয়া কাম আছিলে সকলোখিনি কৰি পেলাই আমি এতিয়া ঘৰমুৱা হৈছোঁ আজি এতিয়া অলপ পিছত আৰু 2 ঘণ্টা 3 ঘণ্টাৰ পিছত ধেমাজিৰ অভিমুখে যাম তাতো আছে আজি মৎস্য অৱতাৰ তো ভাওনাখন কেনেকুৱা পালে পাই যাব মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ভিডিঅ' চাবগৈ পাৰিব আজি ভাওনাখন দুৰ্দান্ত এখন ভাওনা হৈছে বৰ সুন্দৰ উপস্থাপন কৰিছে ভাৱৰীয়াসকলে সুন্দৰ ধৰণে অভিনয় প্ৰদৰ্শন কৰিছে মোৰ কথা নকওঁ বাকী সকলোৰে কথা আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে বা চাবগৈ আৰু চাই পেলাই আমাকো সহায় কৰিব কাৰোবাক যদি এনেদৰে কাৰোবাৰ কৰিবলগীয়া ভাওনা থাকে আমাৰ লগত যোগাযোগ কৰিব আমি আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ সেই মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে তাকে গৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ মুখখন খুলিলে তোমাৰ পোৱালি মই বাই বাই গুড মৰ্ণিং ধন্যবাদ